নমস্কাৰ আপোনালোকে চাই আছে জোনবাই মিডিয়া আৰু এই মুহূৰ্তত দিব খুজিছে এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ কুলংগাৰ পুত্ৰসকলৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ কাৰণ কুলংগাৰ পুত্ৰসকলে নাপাব পাৰে সম্পত্তিৰ ভাগ হয় মহামান্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে যে যদিহে বৃদ্ধ পিতৃ মাতৃক পুত্ৰ সন্তানে বা পুত্ৰীয়ে যদি বৃদ্ধ বয়সত চোৱা চিতা নকৰে তেতিয়াহ'লে কুলংগাৰ পুত্ৰ সন্তানে নাপাব পৈতৃক সম্পত্তিৰ ভাগ আৰু যদিহে ইতিমধ্যেই সেই সম্পত্তি যদি পুতেকৰ নামত কৰি দিছে বা জীয়েকৰ নামত কৰি দিছে কিন্তু সম্পত্তি লাভ কৰাৰ পিছত যদি সেই জীয়ৰী বা পুত্ৰই যদি নিজৰ বৃদ্ধ পিতৃ মাতৃক চোৱা চিতা নকৰে তেতিয়াহ'লে পুনৰাই আইনী প্ৰক্ৰিয়াৰ জৰিয়তে পুত্ৰ বা জীয়ৰীৰ হাতৰ পৰা সেই সম্পত্তি পুনৰ পিতৃৰ মাতৃৰ হাতলৈ গুচি যাব এয়া সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ এক ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ৰায়দান কিন্তু যিটো ঘটনাৰ বাবে যিটো কেছৰ বাবে মহামান্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এই ঐতিহাসিক ৰায়দানটো প্ৰদান কৰিছে আমি প্ৰথমে শুনাই লৈছোঁ সেই গোচৰটোৰ কাহিনীটো যিটো কাহিনী শুনিলে আপোনাৰো হয়তো চকুৰ পৰা লটক নামি আহিব আৰু তাৰপিছতে আমি সবিশেষ জনাম কিয় আৰু কেনেকৈ সম্পত্তিৰ ভাগ পুত্ৰই পাব নোৱাৰে বা যদি ইতিমধ্যে পুত্ৰ বা জীয়ৰীয়ে সেই সম্পত্তিৰ ভাগ পাইছে কিদৰে পুনৰাই পিতৃ মাতৃৰ হাতলৈ গুচি আহিব পাৰে সেই সম্পৰ্কে আমি জনাম কিন্তু যিটো গোচৰৰ বাবে ঐতিহাসিক ৰায়দানটো মহামান্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই প্ৰদান কৰিছে সেই গোচৰটোৰ বিষয়ে আমি আপোনালোকক প্ৰথমে জনাব খুজিছোঁ উৰ্মিলা দীক্ষিত বনাম সুনীল চৰণ দীক্ষিত আৰু অন্যান্যসকল এই গোচৰটোতে মহামান্য সুপ্ৰিম কোৰ্টে এই ঐতিহাসিক ৰায়টো প্ৰদান কৰিছে উৰ্মিলা দীক্ষিত আছিল এগৰাকী অতি মৰমীয়াল মাতৃ আৰু সেইগৰাকী মৰমীয়াল মাতৃয়ে নিজৰ পুত্ৰ সুনীল চৰণ দীক্ষিতৰ বিৰুদ্ধে ধৰিছিল এই গোচৰটো উল্লেখ কৰিব পাৰি যে এইগৰাকী দুৰ্ভগীয়া মাতৃয়ে উৰ্মিলা দীক্ষিতে 1968 চনত নিজৰ নামত কিনিছিল এটা মাটিৰ সম্পত্তি আৰু এইগৰাকী দুৰ্ভগীয়া মাতৃয়ে নিজ পুত্ৰ সুনীল চৰণক নিজৰ পুত্ৰ স্নেহৰ বাবে এখন গিফ্ট ডিডৰ জৰিয়তে উপহাৰ দিছিল পিছলৈ সেই মাটি বাৰী সম্পত্তিটো কিন্তু সেই গিফ্ট ডিডত উৰ্মিলা দীক্ষিতে এটা চৰ্ত ৰাখিছিল যে এই সম্পত্তি পুত্ৰই লাভ কৰাৰ পিছত উৰ্মিলা দীক্ষিতক আদৰ যত্ন ল'ব লাগিব তথা বেমাৰ আজাৰ হ'লে তেওঁ ভালদৰে চোৱা চিতা কৰিব লাগিব কিন্তু কুলংগাৰ পুত্ৰ সুনীল চৰণ দীক্ষিত আৰু তাৰ ঘৈণীয়েকে মাতৃৰ পৰা এই সম্পত্তি উপহাৰ হিচাপে পোৱাৰ পিছতেই তেওঁলোকৰ আদব কায়দা চাল চলন সলনি হৈ গ'ল বিভিন্ন ৰোগত আক্ৰান্ত এইগৰাকী দুৰ্ভগীয়া মাতৃক সুনীল চৰণ দীক্ষিত আৰু তাৰ ঘৈণীয়েকে ভালদৰে খোৱা বোৱা তথা পুৱা গধূলি চাহ একাপো নজচা হ'ল এইগৰাকী দুৰ্ভগীয়া মাতৃৰ কোনো চিকিৎসাৰ ব্যৱস্থাও তেওঁলোকে নকৰিলে যদিও তেওঁ বিভিন্ন বেমাৰ আজাৰত ভুগি আছিল বিপৰীতে কুলংগাৰ সুনীলে ঘৈণীয়েকক দিয়া হ'ল দামী দামী উপহাৰ আৰু বিলাসী ৰেষ্টুৰেণ্টত সঘনাই ঘৈণীয়েকৰ সৈতে খোৱা বোৱা আৰম্ভ কৰিবলৈ ল'লে কুলংগাৰ সুনীলৰ মাতৃয়ে খোৱা বোৱা বিচাৰিলে বা চিকিৎসাজনিত ব্যয় বিচাৰিলে কুলংগাৰ সুনীল আৰু তাৰ ঘৈণীয়েকে মিলি দুয়োৱে উৰ্মিলা দীক্ষিতক নানা ককৰ্থনা কৰিছিল আৰু মাৰিবলৈকো খেদি গৈছিল আৰু প্ৰায়েই উৰ্মিলা দীক্ষিতৰ গাত হাত দিছিল এই কুলংগাৰ পুত্ৰ আৰু বোৱাৰীয়ে পুত্ৰ বোৱাৰীৰ এনে অত্যাচাৰত সহ্য কৰিব নোৱাৰি দুৰ্ভগীয়া এইগৰাকী মাতৃ উৰ্মিলা দীক্ষিতে চাব ডিভিজনেল মেজিষ্ট্ৰেটৰ ওচৰত এটা গোচৰ দিয়ে যাতে যিখন গিফ্ট ডিড কৰি উপহাৰ হিচাপে সেই মাটি সম্পত্তিটো নিজৰ পুত্ৰক দিছিল সেই গিফ্ট ডিডখন বাতিল কৰি যাতে সেই সম্পত্তিখিনি পুনৰ দুৰ্ভগীয়া উৰ্মিলা দীক্ষিতৰ হাতত গতাই দিয়ে তাৰ বাবে প্ৰাৰ্থনা জনাইছিল আৰু তাৰ পিছতেই
ছাব ডিভিজনেল মেজিষ্ট্ৰেটগৰাকীয়ে গোটেই গোচৰটো শুনানি লৈ পিনি এই যিখন গিফ্ট ডিডৰ জৰিয়তে উৰ্মিলা দীক্ষিতে এই সম্পত্তিটো প্ৰদান কৰিছিল নিজৰ কুলংগাৰ পুত্ৰক, সেই গিফ্ট ডিডখন বাতিল কৰে আৰু সেই সম্পত্তিটো পুনৰ উৰ্মিলা দীক্ষিতক গতাই দিয়ে। কিন্তু চতুৰ কুলংগাৰ পুত্ৰ সুনীলে সেই ৰায়ৰ বিৰুদ্ধে মধ্যপ্ৰদেশ হাইকোৰ্টত আপিল কৰে আৰু মধ্যপ্ৰদেশ হাইকোৰ্টৰ ডিভিজন বেঞ্চে সেই ৰায়টো সলনি কৰে আৰু গিফ্ট ডিডখন বাতিল নহ'ব বুলি ৰায়দান প্ৰদান কৰে। অৰ্থাৎ যি মাটি সম্পত্তি গিফ্ট ডিডৰ জৰিয়তে সেই কুলংগাৰ পুত্ৰ সুনীলক দিছিল, সেই সম্পত্তিখিনিৰ পুনৰ গৰাকী হ'ল এই কুলংগাৰ পুত্ৰ সুনীল। কিন্তু মধ্যপ্ৰদেশ হাইকোৰ্টে উৰ্মিলা দীক্ষিতৰ বিৰুদ্ধে ৰায়দান কৰিলেও প্ৰচুৰ সাহসী উৰ্মিলাই যুঁজিবলৈ নেৰিলে আৰু মধ্যপ্ৰদেশ হাইকোৰ্টৰ ৰায়ৰ বিৰুদ্ধে উৰ্মিলাই যুঁজ দিলে মহামান্য সুপ্ৰিম কোৰ্টত। আৰু মহামান্য সুপ্ৰিম কোৰ্টে গোচৰটো পুংখানুপুংখভাৱে শুনানি অনুষ্ঠিত কৰি মধ্যপ্ৰদেশ হাইকোৰ্টে পুত্ৰ সুনীলৰ সপক্ষে দিয়া ৰায়টো নাকচ কৰি দিয়ে আৰু গিফ্ট ডিডখন বাতিল কৰি সম্পত্তিসমূহ দুৰ্ভগীয়া মাতৃ উৰ্মিলাক উভতাই দিয়াৰ ৰায় দিয়ে। এইখিনিতে উল্লেখ কৰিব পাৰি এখন আইনৰ কথা, দ্য মেইনটেনেন্স এণ্ড ৱেলফেয়াৰ অফ পেৰেণ্টছ এণ্ড ছিনিয়ৰ চিটিজেনছ এক্ট 2007। এই আইনখনৰ ধাৰা 23 মতে বৃদ্ধ পিতৃ মাতৃ অথবা ছিনিয়ৰ চিটিজেনে যদি পুত্ৰ বা পৰিয়ালৰ অন্য সদস্যক সম্পত্তিৰ ভাগ দিয়ে, তেনে পুত্ৰ বা পৰিয়ালৰ অন্য সদস্যই বিনিময়ত সেইসকল বৃদ্ধ পিতৃ মাতৃ বা ছিনিয়ৰ চিটিজেনক আদৰ যত্নত ল'ব লাগিব আৰু সম্পূৰ্ণ কেয়াৰ ল'ব লাগিব। নহ'লে বৃদ্ধ পিতৃ মাতৃ বা সেইসকল ছিনিয়ৰ চিটিজেনে সেই সম্পত্তিসমূহ পুনৰ উভতাই ল'ব পাৰে। মহামান্য সুপ্ৰিম কোৰ্টে এই ৰায়দানত স্পষ্টকৈ উক্ত সম্পত্তিৰ পজেশ্যন অৰ্থাৎ দখল উৰ্মিলা দীক্ষিত নামৰ দুৰ্ভগীয়া মাতৃক পুনৰ প্ৰদান কৰে। অহা 28 ফেব্ৰুৱাৰী 2025 তাৰিখৰ ভিতৰত দুৰ্ভগীয়া মাতৃৰ উৰ্মিলা দীক্ষিতক এই সম্পত্তিসমূহ যেনে পুনৰ গতাই দিয়ে তাৰ বাবে মহামান্য সুপ্ৰিম কোৰ্টে ৰায়দান কৰে আৰু এই ক্ষেত্ৰত মধ্যপ্ৰদেশ চৰকাৰকো কাঢ়া নিৰ্দেশ দিয়ে যে যিবোৰ সম্পত্তি দুৰ্ভগীয়া উৰ্মিলা দীক্ষিতে কুলংগাৰ পুত্ৰ সুনীলক গিফ্ট ডিডৰ জৰিয়তে দিছিল, সেই সম্পত্তিসমূহ যাতে উৰ্মিলা দীক্ষিতে পুনৰ হাতলৈ যাতে পুনৰ যায়, সেই ব্যৱস্থা অতি সোনকালে 28 ফেব্ৰুৱাৰী 2025 ভিতৰত যাতে মধ্যপ্ৰদেশ চৰকাৰে কৰি দিয়ে। গতিকে মহামান্য সুপ্ৰিম কোৰ্টৰ এই ঐতিহাসিক ৰায়দানৰ পিছতেই বৃদ্ধ অৱহেলিত এইসকল পিতৃ মাতৃ আৰু জ্যেষ্ঠ নাগৰিক অৰ্থাৎ ছিনিয়ৰ চিটিজেনৰ মুখলৈ হাঁহি বিৰিঙি উঠিছে। গতিকে সাৱধান কুলংগাৰ পুত্ৰসকল, তোমালোকে যদি বৃদ্ধ বয়সত নিজৰ পিতৃ মাতৃক মৰম নকৰা, আদৰ যত্ন নকৰা, অৱহেলিত কৰা, তেনেহ'লে তোমালোকৰ পিতৃ মাতৃয়ে আইনৰ জৰিয়তে সকলো সম্পত্তি তোমালোকৰ পৰা লৈ আহিব পাৰে। আনকি তোমালোকৰ আণ্ডাৰপেণ্ট পৰ্যন্ত আইনৰ জৰিয়তে এই পিতৃ মাতৃয়ে কাঢ়ি লৈ আনিব পাৰিব। আপোনালোকে চাই থাকিব জোনবাই মিডিয়া। আমাৰ পেজটো লাইক কৰক আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ so very much for watching us. Kindly like our page and subscribe our YouTube channel. Thank you so very much.